ভাগৰ লাগিছে এইবিলাক গতাইছোঁ মই বুঢ়া মানুহ। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মই মোনেটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি যিহেতুকে শিৱৰাত্ৰি আৰু শিৱৰাত্ৰি উপলক্ষে মই মন্দিৰলৈ আহিলোঁ। কুৰুৱাতে আছোঁ এতিয়া। কুৰুৱাৰ বুঢ়া গোহাঁই থানত আহিছোঁ। শিৱ মন্দিৰ হয়, বহুত ধুনীয়া পৰিৱেশ একদম। ইহঁতকো লগ পালোঁ। এয়া বনচিয়াটো আহিছে, সেইটো ঘৰৰ ওচৰতে হয়। আৰু এইফালে মই এতিয়া চাকি এনেকৈ কিনি আছোঁ আৰু গোটেইখিনি লৈ লওঁ আৰু কি কি ভগৱানৰ ওচৰত অৰ্পণ কৰিব পৰা নাজানো, কিন্তু ঘি চাকি ল'লোঁ, ইয়াতে ধূপ ল'লোঁ। গোটেইখিনি লৈ এতিয়া মন্দিৰৰ ভিতৰত যাম। লগতে তুলিকা আছে মোৰ কাষতে তাই এই আৰু এনেদৰে চাকি বন্তি ল'লোঁ আৰু এতিয়া মন্দিৰত যাম, মন্দিৰ দৰ্শন কৰিম। মই গৈ পোৱা নাই, আজি ফাৰ্ষ্ট। আৰু এতিয়া আহিলোঁ মন্দিৰলৈ। শিৱ মন্দিৰ হয়, বহুত মানুহৰ ভিৰ। আৰু যিহেতুকে শিৱৰাত্ৰি বিশেষ মানুহ হ'বই আৰু কিয় নহ'ব, চাৰিওফালে মানুহে মানুহ। বহুত ভাল লাগিলে। এতিয়া মন্দিৰৰ ভিতৰলৈ যাম, দৰ্শন কৰিলোঁ। আৰু নেক্সট আমি ক'লৈ যাই আছোঁ আপোনালোকক দেখুৱাম। এয়া আহিলোঁ এতিয়া এই বুঢ়া থানৰ পৰা একদম চিধা আমি এতিয়া আহি আছোঁ ধলপুৰলৈ। ধলপুৰ শিৱ মন্দিৰলৈ আহিছোঁ। এতিয়া গৈ আছোঁ ৰাস্তা আৰু এনেদৰে গৈ আছোঁ। এতিয়া ধলপুৰ শিৱ ধাম পাম আৰু পোৱাৰ পিছত এনেকুৱা মানে ভাল লাগিব ভাবিছোঁ। এতিয়া ধূলি পাই আছোঁ, ধূলিৰ কাৰণে মনটো বেয়া লাগি আছে, কিন্তু যেতিয়া পাম ন, মই ভাবিছোঁ এক্সাইটেডটো কেনেকুৱা হ'ব নাজানো। এতিয়া মানে দলং এখন আছে, সেইখন পাৰ হ'লোঁ, তাতে চান্দা লৈ লৈছে এনেকৈ। আৰু ফাইনেলি এতিয়া পালোঁ ধলপুৰ শিৱ মন্দিৰ। আৰু এতিয়া তাতে ভাল লাগিছে আৰু কিবা কিবি লৈ ল'লোঁ, এনেকৈ চাকি তাকি লৈ ল'লোঁ। আৰু চাওকচোন এওঁলোকক পূৰা হেলমেট চেলমেট পিন্ধিবলৈ ব্যস্ত। আৰু মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি দিওঁ, এনেকৈ ফ্ৰণ্টে মই কৰিলোঁ। এনেকৈ পূৰা ড্ৰেছ পাতি কৰি আহিছোঁ, যিহেতুকে নতুন কইনা সাজতে আহিছোঁ। গোটেইখিনি মানে এনেকৈ ভাল লাগে আৰু এনেদৰে আহি। এতিয়া মানে মন্দিৰলৈ যাম। ইয়াতে চাকি বন্তি এনেকৈ ল'লোঁ, ইয়াতেও ঘি চাকি ল'লোঁ। এতিয়া চাওকচোন মন্দিৰটো ইমান ধুনীয়া লাগে। ধলপুৰ শিৱ ধাম দেখিছেনে? যদি কোনোবা আহি পোৱা নাই, আহিব, বহুত ধুনীয়া লাগে আৰু ভালো লাগিছে দেই। চাওকচোন ইমান ভক্তৰ আগমন ঘটিছে। আৰু বিশেষকৈ ভাল লাগিছে যিহেতুকে আজি শিৱৰাত্ৰি বিশেষ শিৱ মন্দিৰত মানুহৰতো ভিৰ হ'বই। আৰু গেটত সোমাই এতিয়া শিৱধামৰ যাম, ধলপুৰ শিৱধামত এতিয়া যাবৰ মানে প্ৰস্তুতি চলাইছোঁ আৰু চেণ্ডেল খুলিলোঁ। এতিয়া যাম আৰু মানুহবিলাক আহি আছে, গৈ আছে, আহি আছে এনেকৈ। এতিয়া আমিও যাম। ফাইনেলি শিৱধাম পাম এতিয়া আৰু গৈ আছোঁ এনেকৈ। গোটেইখিনি লগ হৈ কিবা কিবি কথা পতা কৈছোঁ। তেওঁ এনেকৈ চাকি বন্তি লৈ আহিছে ধুনীয়াকৈ, তেওঁৱে লৈছে। আৰু মই ভাবিছোঁ মই ভিডিঅ'ই কৰি দিওঁ। আৰু যিহেতুকে চাদৰ মেখেলা পিন্ধি আছোঁ, এনেকৈ আহিছোঁ আৰু মেনেজ কৰি কিবা এটা কৰিছোঁ আৰু এনেকৈ গৈ আছোঁ এতিয়া। লগতে এওঁলোক আহিছে, দেখি ভালো লাগিছে। শিৱৰাত্ৰিৰ দিনাখনে এনেকৈ দেখিব পাই বহুত ভাল লাগিছে। ধুনীয়াকৈ তেওঁলোক বহি আছে আৰু এনেকৈ মানুহক কিবা কিবি দিও আছে তেওঁলোকৰ ভিডিঅ'। আৰু চাচোন ইমান ধুনীয়া লাগিছে পৰিৱেশটো, বহুত ধুনীয়া পৰিৱেশ। ধলপুৰ শিৱ ধাম বুলি ক'লে মানে কিবা এটা আলগ ফিলিংছ এটা আহি যায়। আৰু ইয়াতে মোৰ মানে ছাবস্ক্ৰাইবাৰ লগো পালোঁ, মানে ইমান ধুনীয়াকৈ তেওঁলোকে কৈছে, মোৰ বহুত বেছি ভাল লাগিলে। কিন্তু মই দেখুৱাব নহ'ল আৰু তেওঁলোকক, এনেকৈ বহুত বেছি ভাল লাগিলে। এতিয়া ফাইনেলি মন্দিৰ দৰ্শন কৰিম আৰু দুজনে লগ হৈ আহিছোঁ আৰু যিহেতুকে বিয়াৰ পিছত প্ৰথম মন্দিৰলৈ আহিছোঁ আমি দুজনে একেলগে। যোৱাই নাছিলোঁ ক'তো, আজি ফাৰ্ষ্ট। ধুনীয়াকৈ আহিছোঁ। চাওকচোন একদম জানে ইলেকশ্যনে খেলিব ওলাইছে, তেওঁক সেনেকুৱা যেন লাগিছে। একো নাই, ধুনীয়াকৈ গৈ আছোঁ। এতিয়া মন্দিৰ পাম, ফাইনেলি পালোঁ। এয়া আৰু এটা ষ্টেপ বগাব লাগিব, তাৰপিছত মন্দিৰ পাম। এয়া গৈ আছোঁ আৰু ফাইনেলি মন্দিৰ পালোঁ। এতিয়া চাকি বন্তি জ্বলাম, ইয়াতে জ্বলাব লাগে। আৰু ইয়াতে সেৱা কৰিব লাগে। ইয়াতে চাকি বন্তি জ্বলাব নিদিয়ে, মেইন ভগৱানৰ মন্দিৰৰ তাতে থাপনাত চাকি জ্বলাব নিদিয়ে, বাহিৰতে জ্বলাব লাগে। বাহিৰত চাকি বন্তি জ্বলাই ল'লোঁ। আৰু এতিয়া সেৱা কৰিবলৈ ভিতৰলৈ যাম। আৰু ইমান মানুহৰ ভিৰ যে চাকি দিব ঠাই নাই। আৰু এতিয়া আহি আছোঁ। ভগৱানৰ মূৰ্তিটো মই এবাৰ দেখুৱাওঁ, শিৱ মূৰ্তিটো এবাৰ দেখুৱাব মই চেষ্টা কৰিছোঁ, কিন্তু ভাবিলোঁ নাপাই দিয়া, ভগৱানে এনেকৈ দেখুৱাব নালাগে। আৰু এনেকৈ লাইনত আছোঁ আৰু লাইন পাতিব লগা হৈছে, ইমান মানুহৰ ভিৰ। কৈছোঁচোন কিবা এটা কাম চিনচিয়াৰকৈ হ'ব লাগিলে লাইন পাতিব লাগে, সেইটো আমিও কৈছোঁ আৰু ৰাইজৰ লগতে কৰিবই লাগিব। আৰু এওঁলোক জয়ন্ত দাহঁতো আমাৰ লগত গৈছে, তেওঁৰ ফেমিলি আৰু আমি এনেকৈ একেলগে গৈছোঁ, কিয়নো আমিও চিনি নাপাওঁ। তেওঁলোক আগতে যোৱা নাই, হ'লেও চিনি পায়। আৰু এইজনী বৌ আহিছে আৰু তেওঁৰ লগত গৈছে আমাৰ লগতে এনেকৈ। এতিয়া সেৱা কৰিম, ফাইনেলি সেৱা কৰাৰ টাইম আহি গ'ল। এতিয়া সেৱা কৰিবলৈ যাম।
আৰু ভাবিছোঁ সেৱা কৰি আৰু ঘৰলৈ ঘূৰিবই লাগিব আৰু যিহেতুকে এতিয়া সেৱা চেৱা কৰি ঘৰলৈ ঘূৰিলোঁ গোটেইকেইজনে বহুত বেছি ভাল লাগিলে কিয়নো শিৱৰাত্ৰিৰ দিনাখনে এনেকৈ শিৱ মন্দিৰ দৰ্শন কৰিব পাই মোৰ বহুত বেছি সুখী লগতে গোটেইখিনিয়ে সুখী সকলো সুখী আৰু চাওকচোন তেওঁলোকে কিবা ফটো তুলিব ৰৈ আছে আৰু ইমান মানুহৰ ভিৰ বাপৰে বাপ বহুত বেছি ভাল লাগিছে সঁচাকৈ মই ভবাই নাছিলোঁ শিৱৰাত্ৰিৰ দিনাখন যে এনেকৈ যাব পাম আৰু ইয়াতে তেওঁলোকে কিবা কিনি দি আছে আৰু এনেকৈ মানুহে বিশ্বাস কৰে আৰু বিশ্বাস কৰাবিলাকে লৈছে আৰু ভাবিছোঁ আৰু ভিডিঅ'টো এনেকৈ শিৱধাম বুঢ়া থান এনেকৈ গোটেইখিনি দৰ্শন কৰি আজি শিৱৰাত্ৰিৰ দিনটো মোৰ মানে মনটো খোজ হৈ গৈছে শিৱ বাবাক বিচাৰি পোৱা যেন লাগিছে আৰু নাজানো বিচাৰি পালোঁ নে নাই আৰু এনেকৈ আহি আছে আৰু দুয়োজনে লগ হৈ এনে অলপ ফটো আমি কৰি দিছোঁ আৰু প্ৰথম আজি আমাৰ একেলগে মন্দিৰ দৰ্শন কৰা এনেকৈ যাব হোৱা নাছিল আজি ফাৰ্ষ্ট গৈছোঁ মন্দিৰ দৰ্শন কৰিব ভাবিছোঁ আৰু কিনো কৰিবা শিৱ মন্দিৰত গৈ আহোঁ যিহেতুকে শিৱৰাত্ৰি উপলক্ষে আৰু মোৰ এইবিলাক প্ৰথম শিৱৰাত্ৰি হয় তাকে গ'লোঁ আৰু দুইজনে লগ হৈ চাওকচোন পূৰা আহি আছে আৰু তেওঁ হাঁহিছে হাঁহি দিছে ৰাইজ আপোনালোকক লাজো কৰে অলপ চলপ অলপ হাঁহিছে সেৱাও দিছে আৰু এবাৰ জয়ন্ত দাই দিব জয়ন্ত দা পাল আপুনিও দি দিয়ক দিব আৰু ফাইনেল দি দিলে আৰু এনেদৰে আহি বুঢ়া থানত আহি খিচিৰি খালোঁ প্ৰসাদ খালোঁ এয়া শিৱৰাত্ৰিৰ প্ৰসাদ আৰু ভাবিছোঁ মই আজি শিৱৰাত্ৰিটো এনেকৈ গ'ল আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেন্তে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই বাই টাটা